আমাৰ মাইকী মানুহবোৰক একো নালাগে। আজি চাহকাপ ধুনীয়া হৈছে, আজি ভাজিটো ধুনীয়া বনাইছা, বা আজি তোমাক ধুনীয়া লাগিছে, এনেকে কৈ দিলে আমি তাতেই সুখ বিচাৰি পাওঁ জানা। বুজিছো বৌ, কিন্তু চব্জি ভাজিটো নিমখটো কম হলে কেনেকেনো ভাল হৈছে বুলি ক'ম বাৰু। কিয় কলে কি হব? একদম পাৰফেক্ট লাগে তোমালোকক, অকমান এডজাষ্ট কৰিব নোৱাৰা নেকি? পাৰি পাৰি বৌ পাৰি। তেতিয়াহলে এই সৰু সৰু কথা যে মাইকী মানুহজনীক দম দিয়া লাজ নালাগে? আমি মাইকী মানুহবোৰে দম দিওঁ নেকি কেতিয়াবা মতা মানুহটোক? তোমাক আজিলৈকে দম দিছো নে মই? দম সেইটো কথা আকৌ ভাবিবলৈ কি আছে? নাই দিয়া জান, নাই দিয়া নাই দিয়া। তেন্তে ইমান ভাবিবলৈ কি আছিলে? হাত উঠাইছো নে মই আজিলৈকে তোমাক? হাত নাই থোৱা জান, আজিলৈকে হাত নাই থোৱা। দেখিলা, আজি আমাৰ বিয়া 3 বছৰে হল, কিন্তু আজিলৈকে এখেতক হাত উঠোৱাটো দূৰৰে কথা, মই টানকে কথা এষাৰো কৈ পোৱা নাই। হয় নে নহয় কোৱা, একো এটা কব নোৱাৰা? হয় হয় জান, তুমি যি কোৱা চব শুদ্ধ। তুমি নিজৰ মানুহজনীক মৰম কৰিবা আৰু সন্মানো কৰিবা। অকল নিজৰ মানুহজনীক নহয়, বেলেগকো কৰিবা। বেলেগকতো কৰোৱেই।